Welcome back to my YouTube channel Essay Concept Learning. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এছে কনসেপ্ট লাৰ্নিঙৰ আন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ লেসন নম্বৰ 3 ধাতু আৰু অধাতুৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু আনসাৰ। সো তোমালোকৰ SLC পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। সো তোমালোকে ভালকে চাবা আৰু নোট কৰি যাবা আৰু মুখস্থ কৰি যাবা লগে লগে। সো ফাৰ্স্ট কোৱেশ্চনটো হ'ল ধাতু একতাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত ঝুলিয়া। যিটো ধাতু হ'ল ধাতুটো সাধাৰণ উষ্ণতাত কি ঝুলিয়া, সেইটো হ'ল কি পাৰা। যে যিটো ধাতু কটাৰীৰে সহজে কাটিব পাৰি সেইটো হ'ল কি সোডিয়াম আৰু পটাছিয়াম। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কোনটো কপাৰ। তাপৰ আটাইতকৈ কম পৰিবাহী ধাতু কোনটো লেড। নেক্সট কোৱেশ্চন ধাতুৰ গাত সহনীয়তা কাক বোলে। পদাৰ্থৰ যি ধৰ্মৰ বাবে হাতুৰিৰে কোবাই সহজে চেপেটা কৰিব পাৰি তাকে ধাতুৰ গাত সহনীয়তা বোলে। ধাতুৰ গাত নমনীয়তা কাক বোলে। পদাৰ্থৰ যি ধৰ্মৰ বাবে পদাৰ্থক টানি তাৰৰ ৰূপ দিব পাৰি তাকে কি বুলি কোৱা হয় ধাতুৰ গাত নমনীয়তা বুলি কোৱা হয়। এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন যে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। যে সোডিয়াম ধাতু এবিধ অধিক সক্ৰিয় ধাতু। মুক্ত অৱস্থাতে সোডিয়ামে অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰে, ফলত কি হয় প্ৰচুৰ পৰিমাণে তাপৰ উদ্ভৱ হয়। সেইকাৰণে সোডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়। নেক্সট কোৱেশ্চন আটাইতকৈ সক্ৰিয় ধাতু কোনটো। আটাইতকৈ সক্ৰিয় ধাতু হ'ল কি কপাৰ সালফেট। নেক্সট কোৱেশ্চন লঘু হাইড্ৰক্লৰিক এচিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়। আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। যে লঘু হাইড্ৰক্লৰিক এচিড এটা সক্ৰিয় ধাতু দিলে হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু ইয়াৰ বিক্ৰিয়াটো হ'ল কি Fe+H2SO4 goes to FeSO4 plus H2। নেক্সট কোৱেশ্চন এই দুটা কোৱেশ্চন খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত আহিবই, যিকোনো এটা আহে। ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লৰাইডৰ গঠন আঁকা। গঠনটো হ'ল Na। Na ৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 281। সো Na কি কৰে এটা ইলেক্ট্ৰন এৰি দিয়ে। এটা ইলেক্ট্ৰন এৰি দি কেনে কি হয় ই সুস্থিৰ অৱস্থাত থাকে। আকৌ ক্লৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 287। তাৰ আকৌ কি ক্লৰিনৰ আকৌ কি এটা ইলেক্ট্ৰনৰ দৰকাৰ, সি আকৌ কি কৰে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি সি সুস্থিৰ অৱস্থাত থাকে। সো Na+Cl এটা ইলেক্ট্ৰনৰ দৰকাৰ, সি কি কৰে N ৰ পৰা গ্ৰহণ কৰে, তাৰপিছত কি হয় ই সুস্থিৰ অৱস্থাত থাকে। সো এইটোৰ গঠন এনেকুৱা যে Na goes to চাই ল'বা তোমালোকে। নেক্সট কোৱেশ্চন ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে MgCl2 ৰ গঠন লিখা। সো এইটো চাবা, যিকোনো এটা আহিবই, বহুত ইম্পৰ্টেণ্ট। তাৰ নেক্সট কোৱেশ্চন যে আয়নীয় যৌগ কাক বোলে। ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগক আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ বোলে। আয়নীয় যৌগৰ গলনাংক কিয় বেছি, এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন। যে আয়নীয় যৌগবোৰৰ আন্তঃ আয়নীয় বিদ্যুৎ স্থিতিয় আকৰ্ষণ বল অতিশয় বেছি, ফলত আয়নসমূহ পৃথক কৰিবলৈ অতিশয় তাপ শক্তিৰ প্ৰয়োজন। সেইকাৰণে কি আয়নীয় যৌগৰ গলনাংক বেছি। প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। যে প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হ'ল এটা হ'ল গোল্ড আৰু এটা হ'ল কি চিলভাৰ।
নেক্সট কোৱেশ্চন কোনবোৰ ধাতু সহজে ক্ষয় নহয় যে গোল্ড আৰু প্লেটিনাম নামৰ ধাতুবিলাক কি সহজে ক্ষয় নহয় নেক্সট কোৱেশ্চন সংকৰ ধাতু কি দুটা সংকৰ ধাতুৰ উদাহৰণ দিয়ে যে সংকৰ ধাতু হল দুই বা ততোধিক ধাতু বা অধাতুৰ সমহত্ব মিশ্ৰণকে কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় আৰু সংকৰ ধাতুৰ দুটা উদাহৰণ হল জিংক কপাৰ উভয়ধৰ্মী অক্সাইড কাক বোলে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন উদাহৰণ দিয়া যে যিবোৰ অক্সাইডে এসিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে কি বুলি কোৱা হয় উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় আৰু ইয়াৰ উদাহৰণ কি এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড লোট মামৰে দ্বাৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা যে লোট মামৰে দ্বাৰা ৰোধ কৰিবলৈ দুটা উপায় হল কি লোৰ ওপৰত কি দিব লাগে ৰং কৰিব লাগে আৰু এটা কি লোৰ ওপৰত জিংকৰ প্ৰলেপ দিব লাগে এইবিলাক দিলে কি হয় লোট মামৰে নধৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আলমিক অক্সাইড উৎপন্ন কৰে তাৰ পিছৰ কোৱেশ্চন হল যে ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা এটো ইম্পৰ্টেন্ট নহলে ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আহে নহলে ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আহে ধাতু আৰু অধাতুৰ পাৰ্থক্যবিলাক যে ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য হল যে ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল আৰু অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে অধাতুবোৰ কি কৰে আম্লিক অক্সাইড গঠন কৰে আকৌ ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য হল যে ধাতুবোৰ নমনীয় আৰু অধাতুবোৰ নমনীয় নহয় ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী আৰু অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী নেক্সট কোৱেশ্চন আইন যৌগৰ ধৰ্ম লিখা এটো ইম্পৰ্টেন্ট কোৱেশ্চন যে আইন যৌগৰ কঠিন বা গোটা বা দৃঢ় আইন যৌগৰ গলনাঙ্ক আৰু উত্তালঙ্ক কি বেছি বা উচ্চ কঠিন অৱস্থাত আইন যৌগে বিদ্যুৎ পৰিবহন কৰে আৰু 4 নম্বৰটো হল যে আইন যৌগৰ পানীত দ্ৰৱণীয় আৰু কেৰাচিন তেল পানীত অদ্ৰৱণীয় তাৰ পিছত ধাতু আৰু অধাতুৰ ধৰ্ম লিখা ধাতুৰ ধৰ্ম হল যে ধাতুৰ চিকমুকনি আছে ধাতুৰ গলনাঙ্ক আৰু উত্তালঙ্ক বেছি ধাতুবোৰ বিদ্যুৎ সুপৰিবাহী আৰু অধাতুৰ ধৰ্ম হল যে অধাতুবোৰৰ চিকমুকনি নাই অধাতুৰ গলনাঙ্ক অতি কম আৰু ই বিদ্যুতৰ কুপৰিবাহী কপাৰ আৰু জিংক কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা কপাৰ আৰু টিনৰ সংকৰ ধাতু হল কি ব্ৰঞ্জ কপাৰ আৰু জিংকৰ সংকৰ ধাতু হল কি পিতল লেড আৰু টিনৰ সংকৰ ধাতু হল কি চন্দাৰ তাৰ নেক্সট কোৱেশ্চন ধাতু কল্প কাক বোলে উদাহৰণ দিয়া যে জীৱৰ মৌলই ধাতু আৰু অধাতু উভয়ে ধৰ্ম প্ৰদৰ্শন কৰে তাকে ধাতু কল্প বোলে যেনে সিলিকন সো এইখিনি কোৱেশ্চন তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট সো তোমালোকে ভালকে মুখস্থ কৰিবা আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন হৈ যাবা এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব বাকি আৰু পঢ়িব নালাগে এই চেপ্টাৰৰ পৰা তোমালোকৰ এইখিনিৰ পৰাই দিব সো ভিডিওটো যদি ভাল লাগে সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা